Hey guys, welcome back to my YouTube channel. মই মঞ্জুলাই মোৰ YouTube channel আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি একদম হাজি কাছি ওলাই আহিছো পূজা চাওগে বুলি। আজি হৈছে নৱমী আৰু আজি লাষ্ট আৰু পূজা চোৱাৰ। আমি কালি সোণাৰীত পূজা চালো বহুত ভাল লাগিলে আৰু আজি আমি এতিয়া পূজা চাও বুলি ওলাইছো। ক'ত যাও কি কৰো এতিয়ালৈকে ঠিক হোৱা নাই। সোণাৰীতে এতিয়া কিবা কেটামান কিনিবলো আছে, মানে কিনি মেলি যাম আৰু কবাত ওলাই পূজা ক'ত কেনেকে পাতিছে অকমান চাবলৈ চেষ্টা কৰিম আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব। বৰ ধুনীয়া বস্তু এটা দেখিছো। কিমান দাম সুধি চাওঁ, যদি কম দাম হয় কিনি লৈ যাব লাগিব আৰু। ইমান ধুনীয়া ঘড়ী এইকেইটা কাঠৰে বনাইছে, কিন্তু ঘড়ীটো লগাই দিছে কাঠৰ বনাই পেলাই 2800 বুলি কৈছে। পাপুৱে কি নাজানো, আপুনি বনাইছে নেকি? নিজে বনাইছে। আমাৰ সোণাৰী আমি কিনিলো এতিয়া মুহা, কিন্তু ঘড়ীটো নিকিনিলো। ঘড়ীটো বেছি দাম হৈ গ'ল, সেইকাৰণে নিকিনিলো। লাষ্ট 2000 টকাত দিম বুলি কৈছিলে, কিন্তু নললো। আমি আহিলো এইফালে বগীবিল দলঙৰ ফালে আহিছো এতিয়া, আৰু এখন টোল গেট বনাইছে। সম্পূৰ্ণ হোৱা মানে সম্পূৰ্ণ হ'ল, কিন্তু এতিয়ালৈকে পইচা লোৱা নাই আৰু বিনা পইচাত গৈছো আজি। এইখন কাঞ্চনজংঘা ৰিজৰ্ট। আমাক নিম বুলি কৈছে, খাবলৈ এতিয়া নিয়ে নে নিনিয়ে। এতিয়া আমি আহি পাই গলো সি বগীবিল ব্ৰিজ। পাপু নাই এইবোৰ চাইড টাইড দিয়া দি নাই। ন গাড়ীখন বহুত ধুনীয়া উঠিব, মানে চাফা হৈ আছে যে। এইটো আমাৰ কি ধুনীয়া ভিউ সঁচাকে দেই, ইমান ধুনীয়া লাগিছে ডাৱৰখিনি।
ধুনীয়া একদম ধুনীয়া কৰিছে আমি সেউজীয়া পৰিৱেশৰ মাজে মাজে আহি একদম পাহাৰৰ কাষৰ পালোহি আহোঁতে আহোঁতে আমাৰ একদম আন্ধাৰেই হৈ গ'ল আৰু আন্ধাৰ হোৱাৰ কাৰণে ঠাইডোখৰ ভালদৰে তুলিব নোৱাৰিলোঁ ক'ৰ পালোহি ৰ'ব দেখাম দেই আমি পালোহি ইয়াৰ লিকাবালি বুলি কয় এইডোখৰ পিকনিক প্লেচ ইয়াতে এখন ওলমা দলং আছিল বৰ্তমান কিন্তু সেইখন ভাঙি এখন পকাৰ দলং বনাইছে আৰু আমি আন্ধাৰ হোৱাৰ কাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ আপোনালোকক নেক্সট টাইম ভালকৈ দেখাম মাইহাং এতিয়া আমি ইয়াত খাবলৈ সোমাইছোঁ কিন্তু একো নোখোৱাকৈ ঘূৰি ফুৰিলোঁ ইয়াত কিবা খাম এতিয়া আমি অৰ্ডাৰ দি পেলাই এনেই অকণমান ফুৰিছোঁ বহি 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 দিনটো আমনি লাগি গৈছেগৈ বৰ ধুনীয়া পৰিৱেশ একদম ঐ কি খাবি কৈ দিয়া আকৌ তই জানো বোলে এইফালে হাঁহৰ মঙহ খাম মই গাহৰি ষ্টিক খাম আৰু হাঁহ মাংস খাম আৰু লগতে মাইহাং খৰিচা গাহৰি পোৰা হাঁহ মাংস ফ্ৰাই তন্দুৰী ৰুটি হাঁহ খাবলৈ মন গ'ল কিন্তু মানে বেলেগখিনি কি খাওঁ এতিয়া আহি আমি সোণাৰী পাই গ'লোহি আৰু এতিয়া ঘৰলৈ যামগৈ ধুনীয়াকৈ শুম আজি অলপ সোনকালে শুব লাগিব কালি শুৱা আমাৰ বহুত দেৰি হৈ গ'ল আৰু তাৰপিছত আমি আচলতে পূজা মণ্ডপ চাবলৈ নগ'লোৱে আজি পূজা চাবলৈ ক'তো নগ'লোৱে কালি যিহেতুকে আমি সোণাৰী গোটেইকেইটা মণ্ডপত ঘূৰিলোঁ আৰু আজি অকণমান ঠাণ্ডা মুণ্ডাকৈ যাওঁ বুলি ৰাস্তাই গৈ থাকিলোঁ আৰু য'ত মন যায় ৰ'লোঁ অকণমান দেৰি খালোঁ ধুনীয়াকৈ একদম ধুনীয়া হোটেল এখনত খালোঁ মাইহাং বুলি একদম পূৰা টেষ্টি খানা ধুনীয়াকৈ ফুৰি মেলি আহিলোঁ মনটোও ভাল লাগিলে আৰু ব্যস্ততাৰ মাজতে এদিন গৈ পেলাই একদম ফুৰি মেলি মন ফ্ৰেছ কৰি আহিলোঁ এতিয়া আকৌ নিজৰ কামত আমি যাব লাগিব কাইলৈ যিহেতুকে পূজা শেষ কাইলৈ ভাচন হ'ব হয়নে কাইলৈ পূজা শেষ দেৱী মা গুচি যাবগৈ আৰু সকলোকে দেৱী মায়ে যাতে সকলোকে ভালে ৰাখে তাকে কামনা কৰিছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই